Mon Siyahir Rongere Proti Tumaloi এয়া মোলৈ পঠোৱা এখন নীলা চিয়াহীৰ চিঠি। আজি বহু দিনৰ মূৰত চিঠি এখন পালোঁ। মনটো ভাল লাগিল। তেওঁৰ কোনো ভেটি নাছিল জীৱনৰ, নাছিল কোনো পৰিকল্পনা, কোনো জোখমাক নোহোৱাকৈ গঢ় লৈছিল অনুৰাগ। এই গঢ়িছিল, ৰ'দত পৰিছিল, বৰষুণত তিতিছিল, ধুমুহা বজ্ৰপাতে থকা সৰকা কৰিছিল, তথাপি হাৰ মনা নাছিল। সিমান নাভাঙিলেও, সিমান ঠেকা খুন্দাত চূৰ্ণ বিচূৰ্ণ নহ'লেও তেওঁৰ হৃদয়ত সযতনে কোনো ক্ষতিশোধ নোহোৱাকৈ, কোনো আচুৰ নপৰাকৈ এটা নাম নিৰাপদে আছিল, মণি। কণীৰ ভিতৰত কুহুম থকাৰ দৰে আজিও মই তেওঁৰ হৃদয়ত তক বগাই আছোঁ। হয়তো মই সমগ্ৰ মানুহজনী তেওঁৰ বুকুৰ মাজত গোপন কথাত শুই আছোঁ। তেওঁ মোক সাৰ পাব দিয়া নাই কোনো দিনে, নিজৰ ভাষাৰে নিচুকাই মোক শুৱাই ৰাখিছিল অত বছৰে। কিন্তু আজি কিয় মোক জগাব বিচাৰিলে? কিয় গভীৰ নিদ্ৰাৰ পৰা জগাই হৃদয়ৰ গোপন কথাৰ পৰা বাহিৰ কৰিব বিচাৰিলে? এয়া তেওঁৰ কিহৰ তাৰণা, কিহৰ? ইমান সময়ে বিচনাত অৰ্ধ খোলা অৱস্থাত থকা চিঠিখন হঠাৎ খোল খাই গ'ল। চিঠি নহয়, যেন খৰালিৰ খৰাঙত ফাটি চিৰাচিৰি হোৱা এখন ৰুক্ষ শুকান পথাৰ। আচৰিত, একো নাই চিঠিখনত। বিভিন্ন কথাৰে গিজ গিজাই থাকিব বুলি ভবা চিঠিখনত মই ভবা মতে একো নাই। বহল উকা পথাৰত শুকাই যোৱা জানটোৰ দৰে এটি মাথো দীঘলীয়া অথচ নিস্তেজ শাৰী। অযত্নত লিখা আখৰকেইটাই ভৰ কষ্টেৰে যেন মোক কৈছে, মণি, অহা দেওবাৰে আবেলি পাৰিলে মোৰ সেই পুৰণি ঘৰখনলৈ আহিবা। কেঁচুৱা ছোৱালীজনী মোৰ কোলাত তুলি দি দুনয়ন অশ্ৰুসিক্ত কৰি তেওঁ গ'লগৈ অজান দেশলৈ। তুমি আহিলে ভাল লাগিব, দিব যদি বিচৰা মৰম সনা এষাৰি মাত দিবা। ইতি তোমাৰ অনুৰাগ।